হাই গাইজ, মই আজি আপোনালোকক নতুন বস্তু এটা দেখাব বিচাৰিছোঁ। আজি মই কিটচেনলৈ নতুন বস্তু এটা কিনি আনিছোঁ। শ্বপিং বৰ্ড আৰু চপাৰ কিনি আনিছোঁ। মোৰ কিটচেনত নাছিলে, এইখন নতুনকৈ কিনি আনিছোঁ। আপোনালোকে চাব দেই। এইখন শ্বপিং বৰ্ড হয়, এইখন চপাৰ হয়। এইটো বিলাহী হয়, মই আজি কাটিম। শ্বপিং বৰ্ডত কেনেকৈ কাটে। গাইজ, মই কাটি পোৱা নাই, এই প্ৰথমবাৰ কাটিছোঁ শ্বপিং বৰ্ডত বিলাহী। মই এনে সাধাৰণভাৱে আগতে কাটোঁ কটাৰীৰে, এই প্ৰথমবাৰ চপাৰেৰে শ্বপিং বৰ্ডত বিলাহী কাটি চাইছোঁ। মোৰ এখন কিটচেনত নাছিলে। এইখিনি চব মই কাটিলোঁ। বিলাহী কটাটো ইমান ভাল হোৱা নাই, মই প্ৰথমবাৰ কাটিছোঁ যে, পিছলৈ লাহে লাহে ভাল হ'ব আৰু। বেছি ভাল হোৱা নাই, প্ৰথমবাৰ কাটিছোঁ মই। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব দেই। Ready? পথালি কৰিব পৰা নাই, এতিয়া পথালি কৰিব নাই কৰা পথালি। বিলাহী কাটোতে ধুনীয়া কৰিম।